নমস্কাৰ বন্ধু বান্ধৱীসকল ডিএমইৰ যি 2008টা পদৰ এক্সামৰ কাৰণে বহুতে অপেক্ষা কৰি আছে নিবনুৱাসকলে কেতিয়া হ'ব পৰীক্ষা আৰু কেতিয়া আপডেট আহিব বা কেতিয়া অফিচিয়েল নটিফিকেশ্যন আহিব সকলোখিনি তথ্য এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি গম পাব ভিডিঅ'টো শেষলৈকে চাবলৈ চেষ্টা কৰিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিব ডিএমইৰ সকলো আপডেট সময়মতে দি আহিছোঁ আৰু পৰীক্ষা কেতিয়া হ'ব আৰু কেনেদৰে বা ৰিজাল্ট কেতিয়া দিব সকলোখিনি ইনফৰমেশ্যন সময়মতে পাই থাকিব সকলো জব ইনফৰমেশ্যন জব ৰিলেটেড বা এনি ইনফৰমেশ্যন সময়মতে আপোনালোকে পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ডিএমইৰ এক্সাম 2008টা পদৰ কাৰণে যি চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত এপ্লাই হৈছিলে কিন্তু পৰীক্ষাটো কেতিয়া হ'ব এই সন্দৰ্ভত সকলোৱে উৎকণ্ঠাত আছে বিশেষকৈ যিসকলে ডিএমইৰ কাৰণে পঢ়া শুনা কৰি আছে তেওঁলোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ যোৱা কেইদিনমান আগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডিএমইৰ এক্সামৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিলে যে লাহে লাহে হৈ থাকিব ডিএমইৰ এক্সাম এইটো আছিলে 1 ছেপ্টেম্বৰ যেতিয়া তিনিখন মেডিকেল কলেজ উদ্বোধন হ'ল ধুবুৰী নগাঁও মেডিকেল কলেজ নলবাৰী মেডিকেল কলেজ আৰু কোকৰাঝাৰ মেডিকেল কলেজ এই তিনিখন মেডিকেল কলেজ উদ্বোধন হ'ল কিন্তু পৰীক্ষাটো কেতিয়া হ'ব প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে লাহে লাহে হৈ থাকিব তাৰে কেইদিনমান পিছতে অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াও কৈছিলে যে ডিএমইৰ এক্সামটো যিহেতু এডভাৰটাইজমেণ্ট ওলাইছে নতুনকৈ কোনো এডভাৰটাইজ নোলায় সেই আগৰ মতেই পৰীক্ষা হ'ব আগতে যেনেকৈ এপ্লাই হৈছিলে কিন্তু 22,000 বিজ্ঞাপনটো হৈ যোৱাৰ পিছত বা ওলোৱাৰ পিছতহে এক্সামটো আৰম্ভ হ'ব চাওক 22,000 এক্সাম কেতিয়া হ'ব 22,000 এক্সাম ইতিমধ্যে সকলোখিনি ৰেডি হৈছে কিছুমান এডভাৰটাইজ 23 ছেপ্টেম্বৰ বা 24 ছেপ্টেম্বৰত আহিব আৰু অক্টোবৰৰ প্ৰথম উইকত কিছুমান ডিপাৰ্টমেণ্টৰ এডভাৰটাইজ আহিব অৰ্থাৎ আপোনালোকে গম পাইছে যে 1 অক্টোবৰৰ পৰা বা 23-24 ছেপ্টেম্বৰৰ পৰা এডভাৰটাইজসমূহ আহিব গতিকে এই চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব গতিকে ডিএমইৰ এক্সামটো যেতিয়া পূজাৰ আগতে পূজা আপোনালোকে জানে দুৰ্গা পূজা 20 অক্টোবৰৰ পৰা গতিকে ডিএমইৰ এক্সামটো 10 অক্টোবৰৰ পৰা 18 অক্টোবৰৰ ভিতৰত আপোনালোকৰ পৰীক্ষাটো হ'ব ইতিমধ্যে অফিচিয়েল নটিফিকেশ্যন আপোনালোকে অক্টোবৰৰ প্ৰথম সপ্তাহত গম পাব ডিএমইৰ এডমিট কাৰ্ডৰ সন্দৰ্ভত আৰু পৰীক্ষাটো আপোনালোকে 10 অক্টোবৰৰ পৰা 18 অক্টোবৰৰ ভিতৰত হ'ব গতিকে যেতিয়ালৈকে এই অফিচিয়েল নটিফিকেশ্যন ওলাব এই চেনেলৰ জৰিয়তে পোনপ্ৰথমে গম পাব গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক গতিকে ডিএমইৰ এক্সাম হ'বই অতি সোনকালে হ'ব গতিকে যিসকলে পঢ়া শুনা কৰি আছে পঢ়া শুনাটো আপোনালোকে কৰি থাকক আৰু অৱশেষত যিটো আপোনালোকে ভাবি আছিলে যে ডিএমইৰ এক্সাম কেতিয়াবা অৱশেষত অন্ত পৰিছে মোৰ চেনেলৰ পৰা এটা এনালাইচিছ কৰি কৈছোঁ গতিকে ডিএমইৰ এক্সাম 10 অক্টোবৰৰ পৰা 18 অক্টোবৰৰ ভিতৰত হ'ব অৰ্থাৎ দুৰ্গা পূজাৰ আগতে পৰীক্ষা হ'ব খুব ভাল খবৰ নিবনুৱাসকলৰ কাৰণে কাৰণ যিহেতু ডিএমইৰ এক্সাম বহুতে অপেক্ষা কৰিছে কাৰণ বৰ্তমান যিহেতু কোনো ধৰণৰ চাকৰি এডভাৰটাইজ ওলোৱা নাই গতিকে যিহেতু ফেব্ৰুৱাৰী মাহতে ডিএমইৰ 2008টা পদৰ কাৰণে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে এডভাৰটাইজমেণ্ট ওলাইছিলে পৰীক্ষাটো অনুষ্ঠিত হোৱা নাছিলে আৰু পৰীক্ষা অনুষ্ঠিত হ'ব অক্টোবৰ মাহৰ 10 অক্টোবৰৰ পৰা 18 অক্টোবৰৰ ভিতৰত হ'ব এডমিট কাৰ্ড প্ৰথম সপ্তাহত পাই যাব অক্টোবৰৰ গতিকে অতি ভাল খবৰ যিহেতু তিনিখন মেডিকেল কলেজ উদ্বোধন হৈছে কামো তেওঁলোকৰ প্ৰেছাৰ বাঢ়িছে গতিকে কৰ্মচাৰীৰ বহুতো প্ৰয়োজন হৈছে যিহেতু উদ্বোধন হোৱা নাছিলে 1 ছেপ্টেম্বৰ উদ্বোধন হ'ল গতিকে আজি হ'ল 18 ছেপ্টেম্বৰ গতিকে তাত যথেষ্ট মানুহৰ চৰকাৰী যিহেতু তিনিখন মেডিকেল কলেজ উদ্বোধন হৈছে ষ্টাফ আছে কিন্তু ষ্টাফৰ প্ৰয়োজন হৈছে যিহেতু এইখিনি এডভাৰটাইজমেণ্ট খালী হৈ আছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে লাহে লাহে পৰীক্ষাসমূহ হৈ থাকিব আৰু স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে 22,000 চাকৰি বিজ্ঞাপন ওলোৱাৰ পিছতে পৰীক্ষাটো পোনপ্ৰথমে ডিএমইৰ পৰীক্ষাটো হ'ব গতিকে আপোনালোকে গমেই পালে যিহেতু এডভাৰটাইজমেণ্ট 23-24 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব বা প্ৰথম সপ্তাহতে অক্টোবৰৰে কিছু ওলাব গতিকে অক্টোবৰৰ প্ৰথম বা 10 অক্টোবৰৰ ভিতৰতে এডমিট কাৰ্ডৰ নটিফিকেশ্যন আহিব তাৰপিছত পৰীক্ষাটো অনুষ্ঠিত হ'ব এতিয়া পৰীক্ষাটো নিজৰ ডিষ্ট্ৰিক্টতে হ'ব নে ক'ত হ'ব সকলোখিনি আপডেট মই নেক্সট ভিডিঅ'বিলাকত কৈ থাকিম গতিকে যিসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক কাৰণ সকলো ডিএমইৰ আপডেট পৰীক্ষাটো কেনেকৈ অনুষ্ঠিত হ'ব বা ক'ত অনুষ্ঠিত হ'ব কেতিয়া এডমিট কাৰ্ড আহিব ৰিজাল্ট কেতিয়া দিব সকলো ধৰণৰ ইনফৰমেশ্যন ডিএমইৰ সকলো খবৰ সময়মতে পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব গতিকে লেটেষ্ট আপডেট এইটোৱে আছিল ডিএমইৰ এক্সামৰ সন্দৰ্ভত অক্টোবৰ পূজাৰ আগতে পৰীক্ষা হ'ব আৰু ৰিজাল্ট নৱেম্বৰ ডিচেম্বৰৰ ভিতৰত দিব সেইটো নেক্সট ভিডিঅ'বিলাকত মই এনালাইচিছ কৰি আপোনালোকক জনাই থাকিম গতিকে যি 2008টা পদৰ কাৰণে গ্ৰেড 3 আৰু গ্ৰেড 4 আছিলে টেকনিকেল পোষ্টটো আছিলে নন টেকনিকেল পোষ্টটো আছিলে গতিকে আপোনালোকে যিসকলে পঢ়া শুনা কৰি আছে ডিএমইৰ কাৰণে বা 22,000 বিজ্ঞাপনৰ কাৰণে পঢ়া শুনা কৰি থওক তীব্ৰতাৰ কৰক কাৰণ পৰীক্ষা ইতিমধ্যে আহি পাইছে এপ্লাইও হ'ব
22,000 বিজ্ঞাপনৰ এপ্লাই আহিব আৰু লগতে DME পৰীক্ষা অনুষ্ঠিত হ'ব আৰু 22,000 বিজ্ঞাপনৰ এপ্লাই হোৱাৰ পিছতে পৰীক্ষা বেছি দেৰি নহয় সেইবিলাক পৰীক্ষাও এটা এটাকৈ আহি থাকিব গতিকে এইবাৰ যেহেতু মেৰিট বেচিছতে হ'ব গতিকে আপোনালোকে ভালদৰে পঢ়া শুনা কৰি থওক গতিকে লেটেষ্ট আপডেট এইটোৱে DME এক্সামৰ ওপৰত 2008টা পোষ্ট আছিলে DME গতিকে আপোনালোকে গম পালে যে কেতিয়া পৰীক্ষাটো অনুষ্ঠিত হ'ব যেহেতু এইটো ছেপ্টেম্বৰৰ মাহটো আজি 18 তাৰিখ বেছি দিন নাই ছেপ্টেম্বৰ মাহত শেষে হ'ব অক্টোবৰ মাহত আপোনালোকৰ DME পৰীক্ষা গতিকে লেটেষ্ট আপডেট এইটোৱে আমাৰ চেনেলত এনালাইচিছ কৰিছোঁ ইতিমধ্যে আপোনালোকক আমি এটা থুলমূলকৈ আপোনালোকক কিছু DME এক্সামৰ সন্দৰ্ভত কিছু আপোনালোকক খবৰ জনালোঁ ভিডিঅ'টো শেষলৈ চাবৰ বাবে ধন্যবাদ নমস্কাৰ